খালবাৰীত আমাৰ খালবাৰী ডিষ্ট্ৰিক্ট কমিটি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ খালবাৰী ডিষ্ট্ৰিক্ট কমিটি খালবাৰী ব্লক কমিটি আৰু মথনগুৰি ব্লক কমিটি লগতে খালবাৰী ডিষ্ট্ৰিক্টৰ যিটো ইউথ কমিটি সেইটো গঠন কৰা হৈছে ইয়াত একেলগে আমি যি ইছ্যু লৈ পেলাই আজি অল্টাৰনেটিভ বড়োলেণ্ড পাৰ্টিটো গঠন কৰিছোঁ সেই ইছ্যু লৈ আমি আগবাঢ়ি যাম আমাৰ যিটো যিখিনি আমাৰ 6 শিডিউল পাৱাৰ এণ্ড ফাংচনছ আছে সেইখিনি আমি ৰক্ষণাবেক্ষণ দিব লাগিব আমাৰ যি মাটিৰ কাৰণে আজি প্ৰায় 60-70 বছৰে বিভিন্ন ধৰণে ইয়াত সংগ্ৰাম কৰি অহা হ'ল সেই যি অধিকাৰ কিছু পোৱা হৈছে সেইখিনি আমি ৰক্ষণাবেক্ষণ দিব বিচাৰিছোঁ বিটিআৰ চুক্তিটো আছিল এটা শান্তিৰ চুক্তি আৰু শান্তি চুক্তি হিচাপে সেইটো বিশেষ মানে পলিটিকেল এচিভমেণ্ট তাত নাই যদিও শান্তি চুক্তি হিচাপে যিটো সঁচা অৰ্থত শান্তি আহিব লাগিছিল সেইটো আজি দেখা পোৱা নাই এতিয়া 5 বছৰে মানুহে বাট চালে আমিও বাট চালোঁ কিন্তু আমি দেখিছোঁ যে লাহে লাহে যিখিনি সমগ্ৰ ৰাইজৰ মাজত যিটো শান্তিৰ বাতাবৰণ আহিব লাগিছিল সেইটো আমি দেখা নাই দুই এজনে শান্তি পাইছে সেইটো বাৰু বেলেগ কথা সেইটো ৰাইজেই ক'ব এজন দুজনে ক'লেতো সেইটো ভুল হ'ব কিন্তু আমি এনেই এপিবিটো যিটো গঠন কৰিছোঁ সেইটো কোনোবা পাৰ্টিৰ এগেইনষ্টত নহয় কোনোবা বিশেষ ব্যক্তি বা নেতাৰ এগেইনষ্টত নহয় কিন্তু আমাৰ যি দায়িত্ব আছে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি ভাল দেখা নাই কিবা বিপদৰ সংকেত আমি দেখিছোঁ আমি ভৱিষ্যত প্ৰজন্মৰ অন্ধকাৰময় এটা আমি পৰিৱেশ দেখিছোঁ আৰু সেইকাৰণে সেইখিনি বচাবৰ কাৰণে সেইখিনি আমাৰ নৱপ্ৰজন্মক যাতে আমি স্থায়ী শান্তি অথবা ভাল মানে ৰাজনৈতিক বাতাবৰণ এটা যাতে দি যাব পাৰোঁ সেইটোৰ কাৰণে আমি এপিবিটো গঠন কৰিছোঁ আমি আজিৰ তাৰিখত ইলেকশ্যনৰ বিষয়ে আমি কথা পতা নাই আমি 30 জুনলৈকে আমাৰ এপিবিৰ সকলো ধৰণৰ মানে সাংগঠনিক কামবিলাক আমি কৰিব খুজিছোঁ বিশেষকৈ গোটেই 5টা জিলাতেই যি আমাৰ ডিষ্ট্ৰিক্ট কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি সেইখিনিক আমি গঠন কৰিবলৈ কৈছোঁ আৰু এতিয়া প্ৰায় শেষ হৈ আহিছে আৰু 30 তাৰিখৰ ভিতৰত গোটেইবিলাক শেষ হ'ব তাৰপিছত জুলাই মাহৰ পৰা আমি নিৰ্বাচনৰ বিষয়ে আমি আলোচনা কৰিম যিহেতু আমি নিৰ্বাচন সম্পৰ্কে আলোচনা কৰাই নাই গতিকে আমি এতিয়া কেইটা সমষ্টিত খেলিম আমি সেইটো থিৰাং কৰা নাই কাৰণ আমি গোটেই কমিটিবিলাক যেতিয়া গঠন হ'ব আৰু সেইবিলাকৰ পৰা আমি ফিডবেক ল'ম ৰিপৰ্ট ল'ম তাৰপিছত আমি চিন্তা কৰিম কিমান কেইটাত আমি আমাৰ কেণ্ডিডেট দিব পাৰোঁ